নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আহি পৰিছে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ। সেয়ে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাওক। ভিডিঅ'টো দেখি যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিব, আমাক উৎসাহিত কৰি দিব। এইখিনিতে আমাৰ এটা ৰিকুৱেষ্ট, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু সদায় পাই থাকিব এনেধৰণৰ নতুন নতুন ভিডিঅ'। আজিৰ প্ৰথমটো খবৰ দিবলৈ লৈছোঁ। উদ্বণ্ড যুৱকৰ প্ৰহাৰত আহত আৰক্ষী। পূজাৰ মাজত নিশা আৰক্ষীৰে উদ্বণ্ড যুৱকৰ হতাহতি। উদ্বণ্ড যুৱকে প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াক। ন এণ্ট্ৰি পথত বাধা দিয়াৰ বাবে যুৱকৰ খং। হৰিদেৱ দাস নামৰ আৰক্ষী বিষয়াগৰাকীক প্ৰহাৰ কৰিছে একাংশ যুৱকে। আজি দ্বিতীয়টো খবৰ দিবলৈ লৈছোঁ এই মুহূৰ্তত। আৰু 6 দিন জেলত থাকিব লাগিব শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান। বিপদে লগ এৰা নাই আৰিয়ান খানৰ। বৃহস্পতিবাৰে জামিন নাপালে আৰিয়ান খানে। 20 অক্টোবৰত আৰিয়ানৰ জামিনৰ সন্দৰ্ভত ৰায় দিব আদালতে। আৰিয়ান খানৰ জামিন সন্দৰ্ভত ৰায় সংৰক্ষিত ৰাখিলে আদালতে। আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ এই মুহূৰ্তত। মানকাছাৰৰ দক্ষিণ ময়নাবান্ধাত শোকাবহ ঘটনা। গা ধুবলৈ গৈ খলিল সমাধি ঘটে 7 বছৰীয়া শিশু জাহিদ খানৰ। কেইবাজনো সমনীয়াৰ সৈতে গা ধুই থকাৰ সময়তে নিখোজ হৈ পৰে জাহিদ খান। লগে লগে স্থানীয় ৰাইজে পানীৰ তলৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰে। আজিৰ আন এটা খবৰ দিবলৈ লৈছোঁ দৰ্শকসকল। আৰক্ষীৰ বিৰুদ্ধে গাইপথ অৱৰোধ কৰি প্ৰতিবাদ স্থানীয় ৰাইজৰ। পূজাৰ আনন্দৰ মাজতে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। কাকপথাৰৰ আৰক্ষীৰ বিৰুদ্ধে ওলাই আহিল পুৰুষ মহিলা। কাকপথাৰ আৰক্ষীয়ে বিনা কাৰণতে এজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰি স্থানীয় ৰাইজে। দৰ্শকসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব।